মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি চাম আমি দশম শ্ৰেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ পৰা আমি চাম মণিৰাম দেৱানৰ বিদ্ৰোহ। তাৰমানে কোনটো বিদ্ৰোহৰ কথা কৈছে? আধুনিক ভাৰত বুৰঞ্জীত 1857 চনৰ সংঘটিত বিখ্যাত চিপাহী বিদ্ৰোহৰ কথা কৈছে আৰু এই বিদ্ৰোহৰ প্ৰভাৱ অসমতো পৰিছিল আৰু অসমত এই বিদ্ৰোহৰ নেতৃত্ব লৈছিলে মণিৰাম দেৱানে। যিসকলে সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছু লোক। তাৰমানে কি কৰিছিলে? সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি। তাৰমানে সৈন্যবাহিনীৰ কথা কৈছে, কাৰণ এই বিদ্ৰোহটো কৰিছিলে চিপাহীসকলেই আৰু সেইকাৰণে এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। আৰু অসমত কি কৰিছিলে? সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীটো। তাৰমানে অসমত যি চিপাহী বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল আৰু অসমৰ থকা ইংৰাজ সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যি অসন্তুষ্টি বিয়পাইছিল আৰু সেই অসন্তুষ্টি বিয়পাইছিল অসমৰ অভিজাত শ্ৰেণীৰ কিছুমান লোকে। তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন উফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। আৰু বিদ্ৰোহীসকলে কি কৰিছিলে? সৈন্যসকলৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পাইছিল আৰু তেওঁলোকে কি কৰিব বিচাৰিছিলে? অসমৰ প্ৰাক্তন আহোম ৰজা, তাৰমানে আহোমৰ প্ৰাক্তন ৰজা, একালৰ ৰজা পুৰন্দৰ সিংহৰ নাতিয়ে কন্দৰ্পেশ্বৰ সিংহক শাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ কাৰণে বিচাৰিছিলে। এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। আৰু এই যি পৰিকল্পনা কৰিছিলে অসমৰ পুৰণি অভিজাত শ্ৰেণীটোৱে যি পৰিকল্পনা কৰিছিলে, এই পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা, যি মণিৰাম দেৱান নামেৰে জনপ্ৰিয় আছিল। যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল, মণিৰাম দেৱানে কলিকতাত বাহাৰ পাতি আছিল। তাৰমানে যেতিয়া ভাৰতত এই বিদ্ৰোহে দেখা দিছিলে তেতিয়া মণিৰাম দেৱানে কলিকতাত বাহাৰ পাতি আছিলে। তাৰমানে তেওঁ কলিকতাত আছিলে। এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেছ কৰিবলৈ কাৰণে গৈছিল। তাৰমানে তেওঁ কি কৰিছিলে? এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ গৈ ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেছ কৰিবলৈ কাৰণে গৈছিলে। কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিলে। তাৰমানে তেওঁ কলিকতালৈ গৈ কিনে কি কৰিছিলে? তাত মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি কিনে অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলি, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। তাৰমানে মণিৰাম দেৱানে যিটো কৰিব বিচাৰিছিলে তেওঁৰ সেই কামৰ প্ৰতি সঁহাৰি জনাইছিলে এইসকল ব্যক্তিয়ে। এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব। তাৰমানে তেওঁলোকে ভাবিছিল যে অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব। ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰৰ উমান 1857 চনৰ আগষ্ট মাহৰ মাজভাগতে পাইছিল। তাৰমানে তেওঁলোকে যিখিনি কৰিম বুলি ভাবিছিলে সেই ষড়যন্ত্ৰৰ উমান ইংৰাজ চৰকাৰে 1857 চনৰ আগষ্ট মাহৰ মাজভাগতেই পাইছিল। সেই অনুযায়ী বিদ্ৰোহীসকলক দমন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল। তাৰমানে ইংৰাজসকলে যিহেতু তেওঁলোকৰ ষড়যন্ত্ৰৰ কথা গম পাইছিলে আৰু তেওঁলোকে বিদ্ৰোহীসকলক দমন কৰিবলৈ কাৰণে সম্পূৰ্ণ সাজু হৈ আছিল। চিফ কমিছনাৰ জেনকিন্সে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰ পৰা প্ৰশিক্ষিত ইউৰোপীয়ান সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰলৈ অনুৰোধ কৰিছিল। তাৰমানে সেই সময়ত চিফ কমিছনাৰ জেনকিন্সে এটা ইউৰোপীয়ান সৈন্যবাহিনীৰ ফৌজ পঠিয়াবলৈ কাৰণে অনুৰোধ কৰিছিলে বংগদেশলৈ বুলি। 1857 চনৰ ছেপ্টেম্বৰ মাহৰ মাজভাগত শিৱসাগৰৰ প্ৰিন্সিপাল
এছিষ্টেণ্ট কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হৈছিলে। ইফালে আকৌ কেপ্টেইন হলৰয়ডেও 57 চনৰ ছেপ্টেম্বৰ মাহতেই মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাইছিল। আৰু এই চিঠিত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। কেপ্টেইন হলৰয়ডৰ আহ্বানত কেপ্টেইন লাউডাৰ এটি ব্ৰিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হয়। তাৰপিছত হলৰয়ডৰ আহ্বানতেই লাউডাৰে কি কৰিলে, এটা ব্ৰিটিছ ফৌজ লৈ যোৰহাটত উপস্থিত হয় আৰু ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে কন্দপ্ৰেশ্বৰ সিংহক আটক কৰিছিল। তাৰমানে যিজন লোকক আহোম শাসনত অধিষ্ঠিত কৰিব বিচাৰিছিলে এই বিদ্ৰোহী লোকসকলে। আহোম ৰাজকোঁৱৰক কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হৈছিল। তাৰমানে তেওঁ কলিকতাৰ আলিপুৰ জেইলত বন্দী কৰি ৰখা হৈছিলে। কন্দপ্ৰেশ্বৰ সিংহৰ গ্ৰেপ্তাৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয়। ইফালে আকৌ মণিৰাম দেৱানে কলিকতাৰ পৰা যি নেতৃত্ব দি আছিলে তেওঁ কলিকতাতেই গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিল। তাৰমানে এই যি ষড়যন্ত্ৰ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে, ইয়াৰ মূল নায়ক আছিলে মণিৰাম দেৱান। তেওঁক আলিপুৰ জেইলত প্ৰায় 2.5 মাহ ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়। তাৰমানে তেওঁকো আলিপুৰ জেইলতে ৰখা হৈছিলে 2.5 মাহ আৰু তেওঁক ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়। কেপ্টেইন হলৰয়ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম দিয়ে। তাৰমানে হলৰয়ডে কি কৰিলে, বিশেষভাৱে গঠিত বিচাৰপীঠত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক দোষী সাব্যস্ত কৰি কিনে তেওঁলোকক ফাঁচীৰ হুকুম জাৰি কৰে। সেই অনুযায়ী 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োজনকে ৰাজহুৱাকৈ ফাঁচী দিয়া হয়। তাৰমানে সেই অনুসৰি তেওঁলোকক ফাঁচী দিয়া হয় 26 ফেব্ৰুৱাৰী তাৰিখে 1858 চনৰ। মধুমল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নজিৰ আদি ষড়যন্ত্ৰত অংশগ্ৰহণ কৰাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। তাৰমানে এইসকল ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলীক আন্দামানলৈ প্ৰেৰণ কৰা হয়। আকৌ এওঁলোকক আন্দামানলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ সকলো সা সম্পত্তি বাজেয়াপ্ত কৰা হয় আৰু লগতে তেওঁলোকৰ সম্পত্তিও বাজেয়াপ্ত কৰা হয়। যিসকল চিপাহীয়ে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল তেওঁলোককো শাস্তি প্ৰদান কৰিছিলে। তাৰমানে যিসকল চিপাহীয়ে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে তেওঁলোককো শাস্তি দিয়া হৈছিলে। উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু চিপাহীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে গোলাঘাটৰ কিছুসংখ্যক চিপাহীক তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল। তাৰমানে কিছুমানক যাৱজ্জীৱন কাৰাদণ্ড দিছিল আৰু কিছুমানক তেওঁলোকৰ দায়িত্বৰ পৰা তাৰমানে কামৰ পৰা অব্যাহতি দিয়া হৈছিল। আহোম ৰাজকোঁৱৰ কন্দপ্ৰেশ্বৰ সিংহ যিহেতু নাবালক আছিল, তেওঁক বৰ্ধমানত বিশেষ জেইলত 1860 চনৰ ডিচেম্বৰ মাহলৈকে ৰখা হৈছিলে। তাৰমানে কন্দপ্ৰেশ্বৰ সিংহ সেই সময়ত নাবালক আছিল আৰু সেইকাৰণে তেওঁক বৰ্ধমানৰ বিশেষ জেলত ৰখা হৈছিলে 1860 চনৰ ডিচেম্বৰ মাহলৈকে। পিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ অনুমতি দিয়া হয়। তাৰপিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ দিয়া হয়। তেওঁ গুৱাহাটীতে বসতি কৰিবলৈ লয়। যোৰহাটলৈ ঘূৰি অহাৰ অনুমতি তেওঁক ব্ৰিটিছ চৰকাৰে নিদিলে। তাৰমানে তেওঁক যোৰহাটলৈ আহিবলৈ নিদিলে, তেওঁক গুৱাহাটীতে থাকিবলৈ দিলে। 1863 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ 500 টকাৰ পেঞ্চন লাভ কৰে। তাৰপিছত তেওঁ 63 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ পেঞ্চনো লাভ কৰে। তাৰমানে তেওঁ গুৱাহাটীতে থাকিবলগীয়া হ'ল, তেওঁ যোৰহাটলৈ ঘূৰি আহিবলৈ নাপালে। মহাৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰৰ পিছত তাৰমানে কেতিয়া হৈছিলে 1858 চনৰ দুতিৰাম বৰুৱা, শ্বেখ ফৰমুদ আলী, বাহাদুৰ গাঁওবুঢ়া আদি বিদ্ৰোহীৰ সহযোগীসকলক আন্দামানৰ পৰা অসমলৈ আহিবলৈ অনুমতি দিয়া হৈছিলে। তাৰমানে এইসকল লোকক আমি অলপ আগতে পাইছিলোঁ যে আন্দামানত থাকিবলৈ দিয়া হৈছিলে আৰু মহাৰাণী ঘোষণাপত্ৰৰ পিছত তেওঁলোকক আন্দামানৰ পৰা অসমলৈ আহিবলৈ কাৰণে অনুমতি দিছিল। এইদৰে ব্ৰিটিছক উফৰাই আহোম ৰাজতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে 1857 চনত মণিৰাম দেৱানে কৰা চেষ্টাৰ বিফল পৰিণতি ঘটে। তাৰমানে মণিৰাম দেৱানে ব্ৰিটিছক উফৰাই যি আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাইছিলে সেই চেষ্টাত তেওঁ বিফল হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।